নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা পাভ মাছৰ ধুনীয়া ৰেচিপি আনিছোঁ। এই ৰেচিপিটোৰ কাৰণে মই পাভ মাছ লৈছোঁ 4টা, মটৰ অলপ, বিলাহী 2টা, ধনিয়া অলপ, আদা এটুকুৰা, পিঁয়াজ এটা আৰু জলকীয়া 3টা। প্ৰথমতে মাছ 4টা মেৰিনেট কৰি ল'ব লাগিব। মই কেৰাহীটো উঠাই দি হাই ফ্লেমত ৰাখিছোঁ, তেল দি দিলোঁ। এইপিনে মই হালধি আৰু নিমখ দি মাছ 4টা মেৰিনেট কৰিলোঁ। এতিয়া ভালদৰে মাছ 4টা ভাজি ল'ম। তেলখিনি ভালকৈ গৰম হ'ব দিব। লগতে মাছখিনি যদি বেছি কোমল টাইপ হৈ থাকে তেতিয়াহ'লে অকণমান কৰ্ণফ্ল'ৰ দিব মেৰিনেট কৰোঁতে, তেতিয়া মাছকেইটা ভঙাৰ চান্স নাথাকে। ভালদৰে ভাজি ল'ব। যদি মোৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মাছ 4টা ভজা হ'ল, এইকেইটা মই উঠাই ল'লোঁ। দেখিছে নহয়? এতিয়া এইপিনে মই মছলাখিনি তৈয়াৰ কৰিলোঁ। তাৰ বাবে মই হালধি আধা চামুচ, জালুকৰ গুড়ি আধা চামুচ, লাল মিৰ্চ পাউডাৰ আধা চামুচ আৰু এইখিনি জিৰা পাউডাৰ আধা চামুচ দিলোঁ। আৰু সোৱাদ অনুসৰি নিমখ দিব, মই ইয়াতে আধা চামুচ লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ল'লে হ'ল। এতিয়া অকণমান পানী দি এইখিনি মই আৰু মিক্স কৰি ল'ম ভালকৈ। এতিয়া এইপিনে সেই একেই তেলত মাছ ভজা তেলখিনিত মই নিজে ক'লা জিৰা অকণমান দি লৈছোঁ, কেইটামান, বেছি দিব নালাগে। এইখিনি গৰম হোৱাৰ পিছত মই তাত জলকীয়া 3টা দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম ইয়াতে। চাব, কেঁচাকৈ নাৰাখিব। জুইটো হাই ফ্লেমতে ৰাখিলে হ'ল। এইখিনি ভালদৰে ভাজি ল'ব। এইখিনি ভজা হোৱাৰ পিছত এতিয়া মই বিলাহী 2টা দি দিলোঁ। বিলাহীখিনিও ভালকৈ ভাজি ল'ব যাতে ভালদৰে সিজি যায়। এতিয়া মই আদাখিনি দি দিলোঁ। তাৰপিছত এইখিনি সিজিবৰ কাৰণে মই ঢাকনখন ভালকৈ দি দিলোঁ। এইখিনি সিজাৰ পিছত মই মটৰখিনি দি দিলোঁ। চাব, মানুহ কেইজনে খাই সেইটোৰ ওপৰত ডিপেণ্ড কৰি দিব, কিমানটা বিলাহী লাগে, কিমান মটৰ লাগে। ভালদৰে ভজা হোৱাৰ পিছত মই মছলাখিনি দি দিলোঁ। এনেকৈ মছলা দিলে যেতিয়া মিক্স কৰি এনেকৈ দিয়া হয় গোটেইখিনি একেলগে, তেতিয়া খাবতো বহুত টেষ্টি হয়ে, লগতে মাছখিনিতো ভালদৰে লাগি যায়। এতিয়া মই পানী দি দিলোঁ 1.5 বাতি, সৰু বাতিৰে। গ্ৰেভি টাইপ হ'ব, চ' বেছি পানী দিব নালাগে। এতিয়া ঢকনখন দিলে ভালকৈ সিজিব দিলোঁ। এতিয়া দেখিলে নহয় কিমান ভালকৈ উতল আহিছে। এতিয়া মাছকেইটা দি দিলে হ'ল ইয়াতে। হাই ফ্লেমত ৰাখিব আৰু ভালদৰে উতলা নিব দিব। এতিয়া মাছকেইটা ভালদৰে লাৰি ওলটাই দিব ভালকৈ। বনাবলৈ বহুত ইজি হয়, বেছি টাইমো নালাগে। এতিয়া ধনিয়া দি এইখিনি নমাই থ'লে হ'ল। হাই ফ্লেমত ৰাখিব, সেইটো মনত ৰাখিব। এইখিনিয়ে এতিয়া ৰেডি হৈ গ'ল খাবৰ কাৰণে। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট কৰিব। ধন্যবাদ।